মাথো এবাৰ ভাল পাওঁ বুলি কোৱা ফুটবল টিম বনোৱাৰ দায়িত্ব মোৰ হয়নে গাইস বন্ধুসকল এইবাৰ এটা আকৌ বোলে ফুটবল টিম বনায় তাই ডুৱেল মিনিং কৈছে শুনা এই তই ফুটবল টিম বনোৱাৰ আগত তোকে বল দুটা বনাই ল এজনী ছোৱালী কেনেকৈ 25 ডেজ নোহোৱাকৈ থাকিব পাৰিব কি এই তই কলা নেকি ইমান ওচৰতে কওঁতে শুনি পোৱা নাই বন্ধুসকল ইয়াৰ আনচাৰটো মই দিম কিন্তু নিদিয়া নহয় ইয়াৰ আনচাৰ মই উলিয়ালোৱে কিন্তু আপোনালোকে যদি পাৰে তো প্লিজ কমেণ্ট কৰি জনাওক ইহঁতৰ একো কম জুই লাগিল নে বাৰু জুই লাগিছে বুকুত গৈ পালেগে তলত পেণ্টি খুলি নাচিছে গোটেই সমাজৰ আগত ৰচোন ৰ তহঁতৰ লগত কোন শুই আছিল সেইটো আৰু শুই থকাটো কিন্তু কম নহয় তাৰ লাইটাৰ এইটো কম হেভি লাইটাৰ হ'ব নে কেলা 1-2 নহয় গোটেই 5জনীক নচুৱাই দিছে জাঙিয়া খুলি এনেকুৱা কি পান আছে যি পানৰ ঠাই নাই কোনে কোনে জানা কমেন্ট কৰি জনোৱা মই দুটা আনসাৰ দি দিছো এটা হৈছে জাপান 2 নম্বৰ হৈছে জলপান তো এতিয়া মোক দেখুৱাব লাগিব তোৰ ওচৰত কোনখিলা পান আছে যাৰ ঠাই নাই টান বস্তু ঢিলা আৰু কোমল কৰিবলৈ সকলোৰে মন যায় হয়নে গাইস সেইকাৰণে কৈছো আটাটো ভালকে মাৰিব তেতিয়াহে কোমল আৰু ঢিলা হ'ব গম পাইছে নহয় सब क्या देखना पड़ रहा है গম পাইছো ভন্টি খুব সুন্দৰকৈ গম পাইছো তোমাৰ আটাখিনি যে বৰ ধুনীয়াকৈ মাৰি থোৱা আছে কিন্তু পাৰিলে এটা কাম কৰিবা তোমাৰ আটা যিজনে মাৰিলে বা বেলনা মাৰিলেও পাৰিলে দেখুৱাবা তুমি মাথো এবাৰ ভাল পাওঁ বুলি কোৱা ফুটবল টিম বনোৱাৰ দায়িত্ব মোৰ হয়নে গাইস বন্ধুসকল এইবাৰ এটা আকৌ বোলে ফুটবল টিম বনায় তাই ডুৱেল মিনিং কৈছে শুনা এই তই ফুটবল টিম বনোৱাৰ আগত তোকে বল দুটা বনাই ল তই বল নহ'লে সিহঁতে কি খেলিব আগে বলৰ ব্যৱস্থা কৰ তই বৰ দৰ্জাৰ ওপৰত কথা কৈ আছিলি নহয় কিন্তু তোৰ দৰ্জাখনৰ মোৰ এনেকুৱা লাগিছে যে তোৰ দৰ্জাখনৰ লকটো এনেকুৱাকৈ ভাঙি থোৱা আছে তাত এতিয়া কোনো তলা লগাব পৰা ব্যৱস্থাই নাই क्या बात है सर क्या बात ये बात है বন্ধুসকল এইবোৰক চাই থাকিলে আৰু মাথাটো বেয়াহে হ'ব বলক এইবাৰ আমি ডুৱেল মিনিং বাদ দি বেলেগ এটা ভিডিঅ' চাওঁ এজনী ছোৱালী কেনেকৈ 25 ডেজ নোহোৱাকৈ থাকিব পাৰিব কি এই তই কলা নেকি ইমান ওচৰতে কওঁতে শুনি পোৱা নাই ছোৱালী এজনীয়ে 25 ডেজ নোহোৱাকৈ থাকিব পাৰে কেনেকৈ বা এই পণ্ডিত গৰাকীয়ে কিন্তু বৰ বেলেগ প্ৰশ্ন কৰিছে দেই ষ্টাইল কৰি চাল মানুহৰ টোপনি আহিলে ষ্টাইল কৰিলে টোপনিটো মৰিব নেকি হা পক চালা মোবাইল ইনষ্টাগ্ৰাম ইউজ কৰি যিজনী সুধিছে এইজনী মাথাত ঘিউ বোলা বস্তুটো নাই চালা মূৰ্খ নেকি মোবাইল চাই মানুহে 25 দিন নোহোৱাকৈ থাকিব এইটো কেনেকৈ হ'ব কি কথা ক'বলৈ হবে বন্ধুসকল ইয়াৰ আনচাৰটো মই দিম কিন্তু নিদিয়া নহয় ইয়াৰ আনচাৰ মই উলিয়ালোৱে কিন্তু আপোনালোকে যদি পাৰে তো প্লিজ কমেণ্ট কৰি জনাওক কৈ দিওঁ আগতে এই পণ্ডিত গৰাকীৰ আনচাৰটো শুনি লওঁচোন কাৰণ তাই 25 ডেজ ৰাতি হ'ব ন দিনত থৈ নহ'ব 25 ডেজ নোহোৱাকৈ থাকিব 25 দিন নোহোৱাকৈ থাকিব 25 ৰাতিটো নোহোৱাকৈ থাকিব নোৱাৰে মোক ভাবিব নিদিলি তই ভাবিলেও নোৱাৰ তই ভাবিলেও তই এইটো আনচাৰ উলিয়াব নোৱাৰ তো বন্ধুসকল এই কুৱেশ্যনৰ আনচাৰটো হৈছে অসম্ভৱ তো 25 দিন নোখোৱাকৈ কোনো মানুহ থাকিব নোৱাৰে ছোৱালী হওক ল'ৰা হওক কোনো মানুহ 25 দিন নোখোৱাকৈ থাকিব নোৱাৰে কাৰণ তেওঁ প্ৰশ্নটো যিটো কৈছে 25 ডেজ নোহোৱাকৈ থাকিব বুলি কৈছে তো 1 ডেজত 24 ঘণ্টা 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি তাই আকৌ উত্তৰটো কি বুলি দিছে তাই উত্তৰটো যেনে শুনিলে নহয় 25 ডেজ ৰাতি হ'ব ন দিনত থৈ নহ'ব 25 ডেজ নোহোৱাকৈ থাকিব 25 দিন নোহোৱাকৈ থাকিব 25 ৰাতিটো নোহোৱাকৈ থাকিব নোৱাৰে মোক ভাবি কি হ'ব বুলি যে ক'লে সেই এটা দিনত আমি দিন ৰাতি সমানে মিলিহে এটা দিন হয় 24 ঘণ্টা এইটো মনত ৰাখিব বাইদেউ আৰু এওঁ বহুতো কুৱেশ্যন কৰি আছে এওঁ মানে ফেচবুকত বহুতো কুৱেশ্যন কৰি আছে মই পাই আছোঁ তো নেক্সট ভিডিঅ'ত এওঁ গোটেইখিনি কুৱেশ্যন লৈ আহিম আৰু আনচাৰখিনি দিবলৈ চেষ্টা কৰিম তো যদি ভিডিঅ'টো চাই ভাল পালে বন্ধুসকল প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব